নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই দীপক কুমাৰ। আজি তোমালোকৰ বাবে মই অসমীয়া ব্যাকৰণৰ অতি দৰকাৰী বিষয় দুটা অনুকাৰ শব্দ আৰু অনুৰূপ শব্দৰ ওপৰত এই কালাংশটো লৈ আহিছোঁ। গতিকে মনোযোগেৰে শুনিবা। ছাত্ৰ ছাত্ৰীসকল, অসমীয়া ভাষাটো যদিওবা সংস্কৃতমূলীয়, কিন্তু এই ভাষাৰ ধ্বনিৰ উচ্চাৰণ পদ্ধতি সংস্কৃতৰ পৰা বহু দূৰলৈ আঁতৰি আহিছে। জানহও এই সম্পৰ্কে তোমালোকক পিছত মই বিতংকৈ ক'ম। এতিয়া আহিছোঁ আজিৰ মূল বিষয়টোলৈ। 1 নম্বৰ, অনুকাৰ শব্দ। জীৱ-জন্তুৰ স্বাভাৱিক মাত বা বিশিষ্ট ধ্বনি আদিৰ অনুকৰণত যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰেই অনুকাৰ শব্দ, অৰ্থাৎ সেইবোৰকে কি বুলি কোৱা হয়? অনুকাৰ শব্দ বুলি কোৱা হয়। এতিয়া তোমালোকলৈ মই উদাহৰণ দিম। এইখিনিতে তোমালোকৰ মনলৈ নিশ্চয়কৈ এটা কথা আহিছে যে সম্ভৱতঃ ভাষা সৃষ্টিৰ ইতিহাসত আদিম মানৱে পোনপ্ৰথমবাৰৰ বাবে এই শব্দ উচ্চাৰণ কৰিছিল। মই তোমালোকৰ মাজলৈ উদাহৰণ কেইটা দিছোঁ। এয়া চোৱা, কাউৰীয়ে যেতিয়া মাতে তাৰ শব্দ কেনেকৈ ওলায়? কা কা। গতিকে কা কা শব্দটো কি হ'ব? অনুকাৰ শব্দ হ'ব। তদ্ৰূপ মেকুৰীয়ে মাতিলে মেও মেও, গতিকে মেও মেও শব্দটো অনুকাৰ শব্দ হ'ব। ইয়াৰ পিছত বেল বাজিলে কি শব্দ হয়? টং টং, গতিকে বেলৰ শব্দটো অৰ্থাৎ টং টং শব্দটো অনুকাৰ শব্দ হ'ব। আন কিছুমান উদাহৰণ হ'ল হিৰ হিৰ, গিৰ গিৰ, মৰ মৰ, গতিকে এইবিলাক অনুকাৰ শব্দ। এতিয়া মই আহিছোঁ 2 নম্বৰ, অনুৰূপ শব্দলৈ। সমস্ত পদৰ দৰে আৰু জোৰ বুজাবলৈ মূল শব্দৰ পাছত ব্যৱহৃত উক্ত শব্দতকৈ অলপ বেলেগ ধ্বনিৰে সৃষ্টি কৰা শব্দকে অনুৰূপ শব্দ বোলে। উদাহৰণস্বৰূপে ভাত চাত, ইয়াত ভাত চাত বুলি ক'লে মাছ মাংস দাইল এই সকলোবিলাককে বুজাব। লগতে তাৰ পিছত উদাহৰণ দিছোঁ মই কিতাপ চিতাপ, ঘৰ চৰ, বতাহ চতাহ। গতিকে এই দুইটা প্ৰশ্নই তোমালোকৰ বহুত গুৰুত্বপূৰ্ণ হয়। মৰমৰ শিক্ষাৰ্থীসকল, এইখিনিতে আজিৰ এই কালংশটো সমাপ্ত কৰিছোঁ। ধন্যবাদ।